হাই ফ্ৰেণ্ডছ, কি খবৰ? ভালে আছে নিশ্চয়। আজি মই ফাৰ্ষ্ট টাইম ভ্লগ বনাব লৈছোঁ। এতিয়া বাজিছে আপোনাৰ কেইটা বাজিছে চাই আছোঁ, 10:30 বাজিছে আৰু চব বিচনা এতিয়ালৈকে মই উঠোৱাই নাই। বিচনা এতিয়া উঠামহে। আজি উঠা দেৰি, একচুৱেলি আমাৰ অফিচ নাথাকিলে আমাৰ উঠা দেৰিয়ে হয়। তো সেইকাৰণে মই আজি 9টাত উঠিছোঁ আৰু অলৰেডি আমি ব্ৰেকফাষ্ট মই বনালোঁ। এতিয়া ব্ৰেকফাষ্ট কৰিম। মুখ হাত ধুলোঁ, গা ধুলোঁ আৰু মই মুখত এতিয়ালৈকে একো লগোৱা নাই, লগামহে। এতিয়া আমি ব্ৰেকফাষ্ট কৰিম আৰু ব্ৰেকফাষ্টত কি বনালোঁ আপোনালোকক মই দেখুৱাম, ঠিক আছে? আৰু চাই থাকিব দিনটো আজি মই কি কৰোঁ, সকলোবিলাক মই আপোনালোকক দেখুৱাই যাম। ব্ৰেকফাষ্টত আজি বনাম মই কবিৰ এটা অমলেট। সেইকাৰণে লৈ ল'লোঁ পিঁয়াজ আৰু কবিখিনি সৰু সৰুকৈ কাটি লৈছোঁ আৰু ল'লোঁ বিলাহী, তাৰপিছত হালধি, নিমখ, তাৰপিছত অলপ জলকীয়া গুড়ি দিলোঁ আৰু ধনিয়া পাউডাৰ, তাৰপিছত দি দিলোঁ আপোনাৰ 2 চামুচ বেচন আৰু অকণমান পানী, তাৰপিছত ডিমৰ মানে কণীৰ বগা অংশহে দিছোঁ, 3টা দিছোঁ ডিম। আৰু এয়া মই অকণমান তেল পেনখনত গ্ৰীজ কৰি লৈ এয়া অমলেট 2টা বনাই ল'ম আমাৰ দুজনৰ কাৰণে। আৰু গ্ৰীণ টিৰ সৈতে আমি ব্ৰেকফাষ্ট কৰি ল'লোঁ। এওঁ অফিচৰ কামত ব্যস্ত হৈ পৰিছে ইতিমধ্যে। হাই ফ্ৰেণ্ডছ, আকৌ আহিলোঁ। এতিয়া মই ধুনীয়াকৈ অলপ মেকআপ চেকআপ কৰি ল'লোঁ। তো ব্ৰেকফাষ্ট কৰিলোঁ। আজি লাঞ্চ বোলে হাজবেণ্ড হ'ব, গতিকে মোৰ টেনশ্যন নাই। আজি চিলি পনীৰ বনাব বোলে। চাম তেওঁ কেনেকৈ বনাই, মই আপোনালোকক দেখুৱাম। তেওঁ কেমেৰা সন্মুখলৈ নাহে বাৰু, তথাপি মই দেখুৱাবলৈ চেষ্টা কৰিম তেওঁ কেনেকৈ চিলি পনীৰ বনাই আজি। আৰু এতিয়া মই ভিডিঅ' এডিটিঙৰ কিছুমান কাম কৰিবলৈ আছে আগৰ ভিডিঅ'ৰ, তো মই সেইখিনি ষ্টাৰ্ট কৰোঁ। এতিয়া মই আজৰি হৈ গ'লোঁ, ঘৰৰ কাম বন চব হৈ গ'ল। তো এতিয়া মই ষ্টাৰ্ট কৰোঁ ভিডিঅ' এডিটিঙৰ কাম। নেক্সট আকৌ হাজবেণ্ডে কেনেকৈ খানা বনায় সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকক মোৰ ব্লগটো। কিবা এটা খাওঁ খাওঁ লাগিয়ে থাকে নহয় মাজে মাজে, নহয় জানো? সেইকাৰণে মই ভাবিলোঁ অকণমান দৈ খাই লওঁ। মই ইয়াত গুড় লৈ লৈছোঁ আৰু দৈ গুড় মিলাই মই ইয়াত অকণমান খাই লৈছোঁ দেই। আপোনালোকে চাই থাকক আৰু মই খাই লওঁ। হাজবেণ্ডে এইফালে ষ্টাৰ্ট কৰিলে, তেওঁ সকলোখিনি মিক্স কৰি পেনখনত দি দিলে। তাৰপিছত কৰ্ণফ্ল'ৰ অকণমান দি পেলাই চিকেনখিনি ফ্ৰাই কৰি লৈছে। অইল ফ্ৰী ৰেচিপি হয়। এতিয়া ফ্ৰাই চিকেনখিনি ইয়াতে দি দিয়া হ'ল। অলপ কৰ্ণফ্ল'ৰ পানী দি পেলাই ঘুলি ইয়াত তেওঁ দি দিলে। খুব খৰধৰকৈ বনাইছে দেই। এতিয়া চাওঁ মই কি চাই আছোঁ, zee5ৰ দ্য কাচিনোখন চাই আছোঁ। একচুৱেলি কালিয়ে মই ষ্টাৰ্ট কৰিলোঁ এইখন আৰু কমপ্লিট নহ'ল, সেইকাৰণে মই এতিয়া দুপৰীয়া আকৌ এখন চাই আছোঁ কাম বন বাদ দি। আৰু এখেতে এতিয়া বনাই আছে চিলি চিকেন আৰু মই ইয়াতে এয়া চাই আছোঁ। মাজে মাজে কিবা কিবি খায়ো আছোঁ আৰু মাজে মাজে গৈ আছোঁ কিটচেনত কেনেকৈনো বনাইছে চাবৰ কাৰণে। তো এয়াই, মই এনেদৰেই দিনটো পাৰ কৰোঁ। চাই থাকক মোৰ লগত দিনটো মই কি কৰি থাকোঁ। চিকেনখিনি ইতিমধ্যে ৰেডি হৈ গৈছে আৰু এতিয়া আমি লাঞ্চ কৰিম। 2খন শুকান ৰুটি আৰু এয়া চিকেন লৈ লৈছোঁ লাঞ্চ কৰিবৰ কাৰণে। মই হ'লে খোৱা ষ্টাৰ্ট কৰি দিছোঁ দেই, ৰাইজসকল বেয়া চেয়া নাপাব আৰু। খাবৰ সময়ত চাবলৈ নাই, গতিকে মই লৰালৰিকৈ খোৱাত ব্যস্ত হৈ গৈছোঁ আৰু পটাপট খাই লৈ আজৰি হৈ আকৌ আপোনালোকৰ সন্মুখত আহিম। এতিয়া ৰাতি 8:30 বাজিছে আৰু আমি অলৰেডি ডিনাৰ কৰিলোঁ। আমি 8টা বা 8:30টাৰ ভিতৰতে ডিনাৰ কৰি লওঁ, গতিকে আমি ডিনাৰ অলৰেডি কৰিলোঁ, পাতলকৈ ডিনাৰ কৰিলোঁ আজি। তাৰপিছত আবেলি ভিডিঅ' কৰা নহ'ল কাৰণ মই লাঞ্চ কৰাৰ পিছতে অলপ পিছত শুই গ'লোঁ। তাৰপিছত ইটো সিটো কাম আছিলে, কৰি থাকোঁতে ভিডিঅ' আৰু বনোৱা নহ'ল।
গতিকে আজি ইমানখিনিলৈকে ভিডিঅ' বনোৱা হ'ল আৰু এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয় গতিকে বহুতখিনি ভুল ত্ৰুটি ৰৈ যাব পাৰে আশা কৰোঁ আপোনালোকে শুদ্ধ কৰি ল'ব আৰু দেখুৱাই দিব কি ভুল হৈছে গতিকে আজি ইমান বেছি দীঘলীয়া নকৰোঁ যিহেতু প্ৰথম ব্লগ হয় লাহে লাহে আৰু ইমপ্ৰুভ কৰিবলৈ চেষ্টা কৰিম আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা ধৰণৰ আপোনালোকে ব্লগ চাব বিচাৰেনে বেলেগ ভিডিঅ' চাব বিচাৰেনে মই তেনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে এইটোও ক'ব যে মোৰ ভিডিঅ' কোৱালিটিবোৰ কেনেকুৱা হৈছে যদি কিবা ভুল দেখিছে তেনেহ'লে আঙুলিয়াই দিব আৰু আপোনালোকৰ আশীৰ্বাদতহে আগবাঢ়ি যাব পাৰিম গতিকে আজি আৰু দীঘলীয়া নকৰোঁ প্ৰথম ভিডিঅ' বুলি আপোনালোকে আঁকোৱালি লয় যাতে প্ৰথম ভ্লগ ভিডিঅ' বুলি গতিকে আজি আৰু বেছি বহলাই নাথাকোঁ ইমানখিনিকে কৈ আজি মোৰ আজিৰ দিনটোৰ ভ্লগটো সামৰণি মাৰিছোঁ গুড নাইট বাই বাই